অসম চৰকাৰৰ শিক্ষা বিভাগটোৱে এটা ভালকৈ আজিলৈ পৰীক্ষা পাতিব পৰা নাই আৰু কণ যিখিনি ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰী এবাৰ মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ মানসিকভাৱে হাৰাশাস্তি কৰিছে এখন চৰকাৰে। কাৰণ এখনৰ পিছত ইখনকৈ প্ৰশ্ন কাকত ফাদিল হৈছে, তাৰপিছতো আকৌ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় সেৱাৰ দুখ নাই। মানে কি মুখ্যমন্ত্ৰীগৰাকীয়ে যে কৈ আছে সেৱাৰ দুখ নাই, প্ৰশ্ন কাকত কেনেকৈ লিক হৈছে? মুখ্যমন্ত্ৰীয়ে লিক কৰি আছে নেকি? নহ'লে যে সেৱাৰ ইমানখিনি কাণ্ড জ্ঞান নাইকিয়া এটা সেৱা, তেওঁলোকে দৰমহা লোৱাৰ অধিকাৰো নাই যিসকলে সেৱাত কাম কৰিছে আৰু যিসকলে এই অনৈতিক কাৰ্যটো কৰিলে, যে প্ৰশ্ন কাকত লিকৰ দৰে যি ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে হাৰাশাস্তি কৰা কাম কৰিলে তেওঁলোকক কঠোৰ শাস্তি দিব লাগে। আৰু অনতি বিলম্বে অসমৰ শিক্ষামন্ত্ৰীগৰাকী আৰু সেৱাৰ যি ৰমেশ জৈন দুয়োগৰাকীক অপসাৰণ কৰিব লাগে। আগত যিকেইটা হৈ গৈছে সেইকেইটা কিবা দুৰ্নীতি হোৱা নাই বুলি ভাবে নেকি বাৰু? চাওক, এতিয়া যি দেখিছোঁ প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি হৈ গৈ আছে। তো গতিকে আগৰ যিকেইটা পৰীক্ষা হৈ গৈছে সেইকেইটা পৰীক্ষা চাগে তদন্ত কৰিলে প্ৰশ্ন কাকত লিকৰ দৰে ঘটনা ঘটিবই। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰণোজ পেগুৰ যে দুখ নাই বাৰে চিঞৰি আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে ভয় খাইছে ৰণোজ পেগু কেনেবাকৈ সৰ্বানন্দ লবিত গুচি যায় বুলি। গতিকে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ দুখ নাই। আৰু এগৰাকী বিফল শিক্ষামন্ত্ৰীৰ দিনত আজি তাৰিখত প্ৰশ্ন কাকত লিক হৈছে। ইয়াতকৈ লাজৰ বিষয় কিবা আছে?